নমস্কাৰ আপোনালোকক সকলোকে আন্তৰিক স্বাগতম জনাইছো। আজি জুলাই মাহৰ 20 তাৰিখৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক আজিৰ দিনটোৰ বাৰ ৰাশি জাতক জাতিকাসকলৰ কেনে যাব যোগ, কেনে ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু কোন শুভ সুযোগৰ অপেক্ষা আপোনালোকে লাভ কৰিব, এই সকলোবোৰ কথা আজিৰ ভিডিঅ'টোৰ যোগেদি জানিম। গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। আহক আৰম্ভ কৰোঁ আজিৰ দৈনিক ৰাশিফল শিতানটো। 1 নম্বৰটো মেঘৰাশি জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটোৰ ইতিবাচকৰ দিন বুলি ক'ব পৰা যায়। আপোনালোকৰ উদ্যম বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে নতুন উৎসাহ অহাৰ নতুন সুযোগ আপোনালোকে লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত পৰিকল্পনাৰ সুযোগ লাভ কৰিব পাৰিব। সহযোগিতা পাব আপোনালোকে কৰ্ম জীৱনৰ। কঠিন পৰিশ্ৰমৰ মূল বুজিবলৈ সক্ষম হ'ব। ব্যক্তিগত সম্পৰ্কত ভুল বুজাবুজি কিছু পৰিমাণে দূৰ হৈ পৰিব। প্ৰিয়জনৰ সৈতে সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। আপুনি যদি কোনো নতুন সম্পৰ্কত সোমাব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ ভালেই বুলি ক'ব পৰা যায়। উপযুক্ত সন্মান লাভ কৰিব পাৰিব। স্বাস্থ্যৰ দিশৰ পৰা চাবলৈ গ'লে স্বাস্থ্য আজি আপোনালোকে অকণমান যত্ন ৰখাটো দৰকাৰ। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব। নিস্বাৰ্থভাৱে কৰা কামত আপোনালোকে নিশ্চয় সুফল লাভ কৰিব পাৰিব। আজিৰ দিনটো আপোনালোকে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অকণমান চাই বুজি সিদ্ধান্ত লোৱাটো ভাল হ'ব। আজিৰ দিনৰ আপোনালোকৰ শুভ সংখ্যা হ'ব 4 আৰু শুভ ৰং হ'ব নীলা। ইয়াৰ পিছত আহিছোঁ আমি বৃষ ৰাশি জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটো অত্যন্ত অনুকূল হ'ব। তথাপিও অকণমান আপোনালোকে ধৈৰ্য ধৰিব আৰু স্থিৰতা ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব। আজি আপোনাৰ পৰীক্ষাৰ দিন আহি পৰিব পাৰে। শৃংখলাবদ্ধভাৱে আৰু কঠোৰ পৰিশ্ৰমৰ অন্তত আপোনালোকে আজিৰ দিনটোৰ মধ্যম ফলাফল লাভ কৰাৰ সুবিধা পাব। সফলতা অকণমান হ'লেও আপোনালোকে লাভ কৰিব পাৰিব। কৰ্ম জীৱনত কিছু নতুন সুযোগ অহাৰ সম্ভাৱনা থাকিব। কৰ্মৰ প্ৰতি মনোযোগ আপোনালোকে বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব লাগিব। আৰ্থিক ক্ষেত্ৰত সংকট অহাৰ সম্ভাৱনা থাকিব পাৰে বা অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাব পাৰে। সেই গতিকে খৰচৰ প্ৰতি অকণমান নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰিব। পৰিয়ালবৰ্গৰ লগত থাকোঁতেও আন্তৰিকতা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু আপোনালোকৰ ভালেই পাৰ হ'ব যদিও একেবাৰে অৱজ্ঞা নকৰিব। অকণমান পাৰিলে আপোনালোকে ধ্যান কৰিব, যোগাভ্যাস কৰিব, তেতিয়া স্বাস্থ্য আৰু অধিক উন্নত হৈ পৰিব। মানসিকভাৱে আপোনালোকে অনুকূলতাৰ মাজেৰে পাৰ কৰিব পাৰিব। ধ্যান আৰু ইতিবাচক চিন্তাৰে আপোনালোকে আগুৱাই গ'লে অনুকূল প্ৰভাৱ দেখিবলৈ পাব। আজিৰ দিনটোৰ আপোনালোকৰ শুভ সংখ্যা হ'ব 16 আৰু শুভ ৰং হ'ব বেঙুনীয়া। ইয়াৰ পিছত আহিছোঁ আমি মিথুন ৰাশি জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। কৰ্মক্ষেত্ৰত আপোনালোকে নতুন সূচনা কৰিব পাৰিব। দিনটো আপোনাৰ চিন্তাধাৰণা উন্নত হৈ পৰিব আৰু আপোনাৰ লক্ষ্য অৰ্জন কৰাৰ সাফল্যতা বিৰাজ হ'বলৈ ধৰিব। সামাজিক জীৱনৰ ক্ষেত্ৰত নতুন সম্ভাৱনা আহিব। আপোনালোকৰ বন্ধু বা পৰিয়ালবৰ্গৰ সৈতে আপোনালোকৰ অনুকূল প্ৰভাৱ থাকিব। মানসিক শান্তি বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত কিছু চাঞ্চল্যকৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। বুদ্ধিমত্তা আৰু যোগাযোগৰ দক্ষতাৰ সঠিকভাৱে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। কোনো বতৰাই আপোনালোকক চিন্তাত পেলাই দিব পাৰে। সেইকাৰণে আজিৰ দিনটো অকণমান শৃংখলাবদ্ধ আৰু হাঁহিমুখেৰে থাকিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ স্বাস্থ্য মধ্যম বুলি ক'ব পৰা যায়। নিয়মিত আপোনালোকে ব্যায়াম কৰিব আৰু শুদ্ধ খাদ্যাভ্যাস আপোনালোকে গ্ৰহণ কৰিব, তেতিয়া স্বাস্থ্য আৰু অধিক উন্নত হৈ পৰিব। আজিৰ দিনটোৰ আপোনালোকৰ শুভ সংখ্যা হ'ব 8, শুভ ৰং হ'ব ডাঠ বগা। ইয়াৰ পিছত আহিছোঁ আমি কৰ্কট ৰাশি জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটোৰ অনুকূলতাৰ মাজেৰে পাৰ হ'ব। এটাৰ পিছত আনটো সুফল আপোনালোকৰ জীৱনলৈ আহিব পাৰে। ভাগ্যৰ পৰাও পোনপটীয়া সহায় আপোনালোকে লাভ কৰিব পাৰিব। সমাজত নিজকে অনুকূল বুলি প্ৰতিষ্ঠিত কৰি তুলিব পাৰিব। পৰিয়ালবৰ্গৰ মাজত থকা সমস্যা কিছু পৰিমাণে শান্ত হ'ব আৰু আনন্দ আৰু সুখ বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ বিশেষ সহযোগিতা লাভ কৰিব। আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব। নতুন সাহায্য আপোনালোকে বিচাৰি পাবলৈ ধৰিব। ব্যতিক্ৰমী চিন্তা আপোনালোকৰ মনলৈ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল হোৱাৰ ফলত মানসিক শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু ভাৰসাম্য আপোনালোকে বজাই ৰাখিব পাৰিব।
যোগাযোগৰ ক্ষেত্ৰত অনুকূল হ'ব আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকৰ সুফল নামি অহা দেখিবলৈ পোৱা যাব। ভাল চিন্তা আৰু সাধাৰণ মানুহৰ প্ৰতি আপোনালোকে দয়া দেখুৱালে আপোনালোকৰ দিনটো অনুকূল হিচাপে পাৰ হ'ব। আৰ্থিক ক্ষেত্ৰত সতৰ্ক থকাটো দৰকাৰ, কাৰণ ব্যয় পৰিমাণ আপোনালোকৰ আজিৰ দিনটোত বৃদ্ধি পোৱাৰ প্ৰবল সম্ভাৱনা থাকিব। আজিৰ দিনটোৰ আপোনালোকৰ শুভ সংখ্যা হ'ব 12, শুভ ৰং হ'ব বগা। ইয়াৰ পিছত আহিছোঁ আমি সিংহ ৰাশিলৈ। সিংহ ৰাশি জাতক জাতিকাসকলৰ আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব, যাৰ ফলত আপুনি কৰ্মক্ষেত্ৰত ভাল ফল অৰ্জন কৰিব পাৰিব। আৰ্থিক বিষয়ত কিছু উন্নত থাকিব পাৰে আজি, কিন্তু খৰচৰ প্ৰতি গুৰুত্ব দিয়াটো অত্যন্ত দৰকাৰ। আপোনালোকৰ সম্পৰ্ক মজবুত হৈ পৰিব। পৰিয়ালৰ সমস্যাৰ সমান্তৰালভাৱে আপোনালোকৰ ঘৰুৱা সমস্যা কিছু পৰিমাণে ম্লান হোৱাৰ যোগ থাকিব। নতুন সুযোগ অহাৰো সম্ভাৱনা থাকিব, যাৰ ফলত পাৰস্পৰিক প্ৰেম আৰু বুজাবুজি বৃদ্ধি পাবলৈ ধৰিব। যদি আপুনি কোনো ব্যক্তিয়ে ব্যক্তিগত সৈতে সম্পৰ্ক গঢ়াব বিচাৰে বা কোনো প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে আগভাগ ল'ব বিচাৰে, তেনে ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটোৰ অনুকূল হিচাপে পাৰ হ'ব। নতুন সৌভাগ্য আপোনালোকৰ জীৱনলৈ নামি অহাৰো যোগ দেখিবলৈ পোৱা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান সাৱধান হওক, আপুনি আপোনাৰ ভাগৰুৱা যেন অনুভৱ কৰিব পাৰে, গতিকে গভীৰভাৱে আপোনালোকে কিছুমান কামত নিয়োজিত নোহোৱাটোৱেই দৰকাৰ। যোগাভ্যাস আৰু ধ্যান আপোনালোকে নিশ্চয় কৰক, ইয়াৰ ফলত উচিত ভাল ফল আপোনালোকে অৰ্জন কৰিব পাৰিব। ইয়াৰ পিছত আহিছে আমি কন্যা ৰাশিলৈ। কন্যা ৰাশি জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটোৰ ব্যস্ততাৰ মাজেৰে পাৰ হ'বলগীয়া হ'ব পাৰে। বাস্তৱ জীৱনত আৰু আকৰ্ষণীয় দিন হৈ পৰিব পাৰে দিনটো। কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ ফল আপোনালোকে লাভ কৰাত সহায় হ'ব। কৰ্মক্ষেত্ৰত আপোনালোকৰ প্ৰচেষ্টাত ইতিবাচক ফলাফল দিব পাৰে। আপোনাৰ চিন্তাধাৰণা স্পষ্টভাৱে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব। সহকৰ্মীৰ সৈতে ভালদৰে আপোনালোকে যোগাযোগত স্থাপন কৰিবলৈ পাৰিব আৰু লগতে আপোনাৰ স্বাস্থ্যৰ বিষয়ে অকণমান যত্ন লোৱাটো আজিৰ দিনত দৰকাৰ। অলপ ব্যায়াম আৰু অলপ আপোনালোকে সুস্থ খাদ্য খাবলৈ চেষ্টা কৰিব, তেতিয়া আপোনালোক আৰু অধিক শক্তিশালী হৈ পৰিব। মানসিকভাৱে লঘু অনুভৱ কৰাৰ প্ৰবল সম্ভাৱনা থাকিব পাৰে। আপোনাৰ পৰিয়ালৰ কথা বতৰাৰ ক্ষেত্ৰত উন্নত হোৱাৰ সম্ভাৱনা থাকিব। আপোনালোকৰ লগৰ ল'ৰাৰ লগত বা আপোনালোকৰ বন্ধুবৰ্গৰ লগত থাকোঁতে মজবুত হৈ পৰিব আপোনালোকৰ সম্পৰ্ক। এই সময়ছোৱাৰ সৰু সৰু মুহূৰ্তই আপোনালোকক বহু ডাঙৰ শিক্ষা দি যাব। সামাজিক ক্ষেত্ৰত কাম কাজ আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব আৰু আপুনি কিছু নতুন বন্ধুৰ সৈতে সুসম্পৰ্ক গঢ় লৈ উঠাবলৈ সক্ষম হ'ব। নতুন ঠাইত ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ মনত থকা সকলো দুখ সমাপ্ত হৈ পৰিব। ইয়াৰ পিছত আহিছে আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আজি অতি গুৰুত্বপূৰ্ণ দিন হ'ব আপোনালোকৰ। আপুনি কিছুমান নতুন সুযোগৰ সন্মুখীন হ'ব, যিবোৰ আপুনি গুৰুত্ব সহকাৰে বিবেচনা কৰি ল'বলৈ চেষ্টা কৰিব। ই আপোনাৰ চিন্তাধাৰণা স্পষ্ট কৰাৰ ক্ষেত্ৰত সহায় কৰিব, কিয়নো আপোনাৰ কথা বতৰা গভীৰ আৰু প্ৰভাৱশালী কৰি তুলিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সম্পৰ্ক উন্নত হৈ পৰিব। আপুনি সামাজিক যোগাযোগৰ ক্ষেত্ৰত সক্ৰিয় হ'ব পাৰিব, যাৰ ফলত আপোনালোকে নতুন যোগাযোগৰ সৃষ্টি হ'বলৈ ধৰিব। আপুনি আপোনাৰ স্থিতিশক্তি দক্ষতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত নতুনকৈ আগভাগ ল'ব পাৰিব, যিয়ে আপোনাক কৰ্মক্ষেত্ৰত ভাল প্ৰভাৱৰ ক্ষেত্ৰত আগুৱাই নিব। ব্যক্তিগত জীৱনত আপোনাৰ ফালৰ পৰা ইমান বেয়া দেখিবলৈ পোৱা নাযায়। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত যদি কিবা বুজাবুজি অমিল হৈ আছিল, সেইবোৰ সুন্দৰ হৈ পৰিব আৰু আপোনালোকৰ সম্পৰ্ক মজবুত কৰাৰ ক্ষেত্ৰত সহায় কৰিব। স্বাস্থ্য মধ্যম দেখিবলৈ পোৱা যায়। মানসিক শক্তি উন্নত হৈ পৰিব আপোনালোকৰ। ইয়াৰ পিছত আহিছোঁ আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটো গুৰুত্বপূৰ্ণ দিন। যদি আপুনি জীৱনত বহু ইতিবাচক পৰিৱৰ্তন দেখিবলৈ ধৰিব, কৰ্মক্ষেত্ৰত আপোনালোকৰ কষ্টৰ ফল লাভ কৰিব। আপুনি বিনিয়োগৰ পৰা এতিয়া ভাল লাভৱান কৰিব পাৰিব। যিকোনো বিভ্ৰান্তিক স্পষ্ট কৰি তুলিব পাৰিব। নতুন যোগাযোগৰ দুৱাৰ মুকলি হৈ পৰিব। ব্যক্তিগত সম্পৰ্ক পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ আপোনালোকে লাভ কৰিব পাৰিব। নিজৰ স্বাস্থ্য অনুকূল হৈ পৰিব। লঘুৰ আহাৰ আপোনালোকে বেছিকৈ খাবলৈ আজি চেষ্টা কৰক। শক্তি বৃদ্ধি পাবলৈ ধৰিব। মানসিক চাপ দূৰ হৈ পৰিবলৈ ধৰিব আৰু নতুনকৈ কিবা এটা শিকাৰ সুযোগ লাভ কৰিব পাৰিব। ইতিবাচক প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব আৰু নতুন ইতিবাচক শক্তিৰ সম্ভাৱনা থাকিব। নিজৰ আত্মবিশ্বাস বজাই ৰাখি আপোনালোকে আজিৰ দিনটোত নিশ্চয় সুন্দৰভাৱে আগভাগ ল'ব।
ইয়াৰ পিছত আহিছে আমি ধনুৰাশিলৈ। ধনুৰাশি জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটোৰ নতুন সুযোগ কঢ়িয়াই আনিব। এই সময় আশাদাৰ আপোনালোকৰ লগতে শক্তিৰে ভৰপূৰ হৈ পৰিব। বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে সম্পৰ্ক শক্তিশালী হৈ পৰিব। আপুনি সামাজিক কাম কাজৰ ক্ষেত্ৰত সক্ৰিয় অংশগ্ৰহণ কৰিব পাৰিব। কৰ্ম আৰু পেছাদাৰী জীৱনৰ লগত জড়িত লোকসকলৰ স্থিতিশক্তি আৰু চিন্তা শক্তি আপোনালোকৰ ভাল হৈ পৰিবলৈ ধৰিব। নতুন প্ৰকল্পৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ সুযোগ থাকিব আৰু ভাৱ বতৰা আপোনালোকে নিজৰ মনৰ ভাৱ বতৰা প্ৰকাশ কৰিব পাৰিব। এইটো আপোনালোকৰ এটা সুপ্ৰভাৱ কঢ়িয়াই আনিব, যাৰ ফলত ভৱিষ্যতে আৰু অধিক আপোনালোকে আগুৱাই যোৱাৰ সুযোগ পাব। ব্যক্তিগত জীৱনত প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ আৱেগ বৃদ্ধি পাবলৈ ধৰিব আৰু উত্তেজনাৰে ভৰপূৰ হোৱাৰ সম্ভাৱনা থাকিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক শক্তিশালী হৈ পৰিব। স্বাস্থ্যৰ কথা আহিলে স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়াটো দৰকাৰ। লগতে খোৱা বোৱাৰ ক্ষেত্ৰতো অকণমান আপোনালোকে চকু ৰাখিব লাগিব আজিৰ দিনটোত। ইয়াৰ পিছত আহিছে আমি মকৰ ৰাশিলৈ। মকৰ ৰাশি জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটোত বহুতো ইতিবাচক সুযোগ আহিব পাৰে। নতুন পৰিকল্পনাৰ প্ৰণয়ন হ'বলৈ ধৰিব আৰু ৰূপায়ণৰ হোৱাৰো প্ৰবল সম্ভাৱনা থাকিব। নিয়োজিত মকৰ ৰাশিৰ বাবে আজিৰ দিনটো উন্নত ইংগিতৰ আশা কৰিব পৰা যায়, যাৰ ফলত আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত নতুন উচ্চস্থা বৃদ্ধি পাবলৈ ধৰিব। যদি আপুনি এজন ব্যৱসায়ী তেনে ক্ষেত্ৰত আপোনালোকৰ কাৰণে নতুন নতুন সুযোগ আহিব আৰু বিনিয়োগৰ পৰা ভাল লাভৱান হোৱাৰ যোগ দেখিবলৈ পাব। আৰু অংশীদাৰী ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ কাৰণে সঠিক সময় বুলি ক'ব পৰা যায়। এই সময়খিনি আপোনালোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা হ'ব, কিয়নো আজিৰ দিনটোৰ পৰিয়ালৰ সৈতে কিছু বিশেষ গুৰুত্বপূৰ্ণ সুযোগ আপোনালোকে লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ ভাৰসাম্য সুন্দৰ হৈ থাকিব। অলপ আপোনালোকে ঘৰৰ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব। বিশেষকৈ ঘৰৰ মানুহৰ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো ভাল। মানসিক স্বাস্থ্য উন্নত হৈ ঘটিব আপোনালোকৰ। ইয়াৰ পিছত আহিছে আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি ইতিবাচক শক্তিৰে ভৰা দিন হ'ব। আপোনাৰ চিন্তা আৰু ধাৰণাৰ স্পষ্ট হৈ পৰিব, যিয়ে আপোনালোকৰ লক্ষ্যত মনোনিৱেশ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। আপোনালোকৰ চৌপাশে থকা লোকৰ পৰা আপোনালোকে ভাল সংবাদ লাভ কৰিব পাৰিব। সময়মতে অকণমান ধৈৰ্য ধৰি আপোনালোকে আগভাগ ল'লে গোটেই দিনটো অনুকূল হিচাপে পাৰ হ'ব, কিয়নো কিছুমান কথা বতৰাৰ ফলত আপোনাৰ মনটো আৱেগ বৃদ্ধি পাবলৈ ধৰিব পাৰে। এই সময়খিনি স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াৰ সময়। নিয়মিত ব্যায়াম কৰিব আৰু যোগাভ্যাস কৰিব। লগতে সুস্বাস্থ্য খাদ্য খাবলৈ আপোনালোকে দৈনিক চেষ্টা কৰাটো দৰকাৰ। জীৱনৰ অন্তৰ্ভুক্ত আপোনালোকে কৰিব লাগিব। ধ্যান আৰু যোগাভ্যাসে মানসিক স্বাস্থ্যৰ প্ৰতিও আপোনালোকৰ উন্নত দিন কঢ়িয়াই আনে। ব্যৱসায়িক বাণিজ্যৰ নতুন পৰিকল্পনা আপোনালোকৰ সুন্দৰ হৈ পৰিব। পুৰণা ধাৰ আপোনালোকে ঘূৰাই দিবলৈ সক্ষম হ'ব আৰু লাভজনক সুযোগ আহিব। সহযোগিতাৰ সৈতে সহযোগ লাভ কৰিবলৈ সক্ষম হ'ব আৰু শক্তিশালী বৃদ্ধি পাবলৈ ধৰিব। আপুনি ব্যক্তিগত জীৱনত নতুন আৰম্ভণিৰ ইংগিত দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছোঁ আমি মীন ৰাশিলৈ। মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটো আপোনালোকৰ মনোভাৱ আৰু ধাৰণা অধিক স্পষ্ট হৈ পৰিব। আপুনি আপোনাৰ আৱেগৰ প্ৰতি সংবেদনশীল হৈ পৰিব আৰু কথাবোৰ অধিক গভীৰভাৱে অনুভৱ কৰিব। আপোনালোকৰ লগত সময় কটোৱাৰ আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিব। পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে মত বিনিময় কৰোঁতে আপোনালোকৰ অনুভৱ ভালদৰে বুজি পাবলৈ সক্ষম হ'ব। আপুনি স্থিতিশক্তি সক্ৰিয় কৰি তুলিব পাৰিব, যিয়ে আপোনাৰ নতুন ধাৰণা আৰু প্ৰকল্পৰ কামৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। আপুনি কোনো শিল্পকলা অংশগ্ৰহণ কৰি বা পৰিকল্পনা যদি কিবা কৰি আছে তেনেহ'লে তাৰ ফলত বহু বেছি পৰিমাণে লাভৱান হ'ব পাৰিব। পুৰণি চিনাকি এজনৰ সৈতে আত্মবিশ্বাস থকাৰ লোকৰ সৈতে আপোনালোকে অন্তৰংগ মুহূৰ্ত কটাবলৈ সক্ষম হ'ব। আকস্মিকভাৱে কোনো পুৰণা বন্ধুবৰ্গ লগ পোৱাৰ সম্ভাৱনা থাকিব। আপোনালোকৰ অন্তস্থিৰভাৱে আপোনালোকে সঠিক দিশত পথ দৰ্শন কৰিব পাৰিব। লগতে আপোনালোকৰ বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। অৱশ্যে নিজৰ কৰ্মত মনোনিৱেশ কৰিলে আপোনালোকে এটাৰ পিছত আনটো উন্নতি কৰিব পাৰিব আৰু নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। হয়তো আপোনালোকে সুন্দৰভাৱে আজিৰ দিনটোৰ দৈনিক ৰাশিফল শিতানটো শুনা পালে। যদি কিবা অসুবিধা পালে নিশ্চয় তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ নমস্কাৰ।